কাৰ্বি আংলঙৰ শৈক্ষিক আন্তঃগাঁথনি বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি আমৰি সমষ্টিৰ অন্তৰ্গত 5টা ভিন্ন স্থানত 100খন বিচনাযুক্ত হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পসমূহ জনজাতীয় গাঁওসমূহ উন্নীতকৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় পদক্ষেপ ধৰতি আব্বা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানৰ পৰিসৰৰ অন্তৰ্গত। কাৰ্বি আংলং সাহিত্য পৰিষদৰ স্থানীয় কাৰ্যবাহী সদস্য শ্ৰী ডি উফিং মাছলাইৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰ্চুৱেল অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আমৰি সমষ্টিৰ 5টা হোষ্টেলকে ধৰি সমগ্ৰ অঞ্চলটোৰ মুঠ 66টা হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে। স্থানীয়ভাৱে শ্ৰী ডি উফিং মাছলাই ব্যক্তিগতভাৱে উলুকুঞ্চি আমৰি হাইস্কুলত হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে। আন গাঁৱতো একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল, য'ত সম্প্ৰদায়ৰ নেতা আৰু অংশীদাৰসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল গাঁওবুঢ়া এলচিছ এংটি, জলবেৰী সিংনাৰ, SM ডিষ্টিৰ সভাপতি, সমাজকৰ্মী নুৰুন তেৰণ, পিতৰ টিমুং, তেনজিং ক্ৰমচা, দীপালী ৰংহাংপি আৰু সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধি। সভাত ভাষণ দি শ্ৰী মাছলায়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু আৰু KCSৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলাৰাম ৰহাঙক তেওঁলোকৰ দূৰদৰ্শী নেতৃত্বত আৰু অক্লান্ত প্ৰচেষ্টাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকৰ এই সহযোগিতাই কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে মুঠ 100 বিচনাৰ ক্ষমতা থকা 66খন হোষ্টেল সুৰক্ষিত কৰাত সহায় কৰিছে। Kardom neli kita kumpanai arong asarlo sepini non operating kidu lada kumpanai high school along sedu tepini netum rong asar men karja kulote neli rong isi fansi karja pidun lo athe netum isi kachuru no ya kit hedum lam do polo pini netum mingarong pik athe netum area kumpanai high school along netum pan hostel nang ipi netum ku anama ningarong nei Masih itu masar CM sarapan da mere tum churupi glom panai havara na thupen apela itu ma MP haran hari sorry lapen ili tu ma sar MP sar haran singh Amar Singh tiso panta me sorry than thagola